হেল্ল' গাইজ, কি খবৰ? আপোনালোকৰ সকলো ভালে আছেনে? বুধান চিকা আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক মই একো BMG শ্ৰমিক সংঘ একো কথা নকওঁ, আৰু মেইন কথা আপোনালোকক মই সেইবোৰ বিষয়ে একো নাযাওঁ। মই বেলেগ এটা আপোনালোকক আপডেট দিবলৈ লৈছোঁ। আপডেট মানে এইটো ধৰক আপোনালোকৰ এটা দৰৱ, তাৰমানে দাঁতৰ এটা দৰৱ, তাৰমানে মই বহুত বিষ আছিলে মোৰ, এতিয়া সেইটো তাৰমানে মাৰি মাৰি মই বহুত ভাল পাইছোঁ। সেই দৰৱটো আনিবলৈ যাম, ক'ত পাম, কি কথা ধুনীয়াছে ক'ম বস্তুটো। ভিডিঅ'টো অকণমান স্ক্ৰীণ হয়, সকলোকে চাব বুলি আশা কৰিছোঁ। ব'লকচোন আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, ব'লক গাইছ। এটা দৰৱৰ বিষয়ে ক'বলৈ লৈছোঁ আজি। চাওক, এইডাল হৈছে শিঙৰি বুলি কয়, তেজমৰি শিঙৰি চৰি তেজমৰি হয়। তেজমৰি দেখিছেনে? এয়া সৰু সৰু কাঠ থাকিব, এইখিলা পাত হয়। আৰু কোনে কোনে চিনি পায় কমেণ্ট কৰি জনাব। এইখিলা পাত দেখিছে নহয়, এইখিলা পাত। আৰু এইডাল বকৰিও আছে লগতে, এইডাল আৰু এইডাল মই নিবলৈ আহিছোঁ দাঁতৰ কাৰণে, বহুত ভাল। মোৰ গোটেই দাঁতবোৰ লৰি গৈছিলে। মই আজি এমাহমানৰ পৰা এইডাল ষ্টাৰ্টিং কৰিছোঁ, মাৰি ভাল পাইছোঁ কাৰণে এতিয়া মই গোটেই কাটি লৈছোঁ। 2 সপ্তাহমানৰ কাৰণে কাটি লৈছোঁ, 2 সপ্তাহ হ'লে কাটি লৈছোঁ। আৰু কাটি পেলি এতিয়া গোটেই কাঁইটটো এইডালত কাৰণে এইডাল কাঁইটডাল কি বুলি কয় গুচাই আছোঁ, দেখিছে না? বহুত অকণমান একদম ৰিমৰিমকৈ পুৰি থাকে, গোটেই দাঁত চাতবোৰ লৰি থাকিলে ৰিমৰিমকৈ পুৰি থাকে, মজা, বহুত ভাল লাগে। আপোনালোকে ব্যৱহাৰ কৰি চাব যদি কাৰোবাৰ দাঁতবোৰ লৰি আছে। আৰু ক'ৰবাত পাই যাব তেজমৰিডাল, চিনি নাপায় যদি এডাল চাওক, গোটেইডাল কাঁইট হয়। আৰু পাতটো এইটো দেই গাইছ, পাতটো এইটো চাওক, দেখিলে নহয় পাতটো এইটো। আৰু এইটো এটা পাত, বস্তুটো এইটো দেখিছে? এতিয়া মই আছোঁ বৰ্তমান জংঘলত কাটি আছোঁ। এইটো বস্তু হাবিতে পোৱা যায়। এইটো এটা ভাল বস্তু, যদি ঘৰত কেনেবাকৈ থাকে কাটি নেপেলাব, নিজৰ এটা ভৱিষ্যতৰ কাম দিব পাৰে গাইছ। ইমানে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ, আৰু ফেচবুকত যদি চাই থাকে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই পূৰা শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাইছোঁ। জয় অসম গাইছ।